নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। খবৰ নিশ্চয় আপোনালোকৰ বেয়া আৰু বেয়া হোৱাটো স্বাভাৱিক আৰু ময়ো মানসিকভাৱে এই গেম ভাঙি পৰিছোঁ। যিটো খবৰ আশা কৰা নাছিলোঁ, অসমবাসী আশা কৰা নাছিল, সেই খবৰটো আমাৰ মাজলৈ আহিছিল। হঠাৎ এই খবৰটোৱে যেন আমাৰ অসমত খলকনি সৃষ্টি কৰিছিল। আমাৰ মাজৰ পৰা হেৰাই গৈছিল জুবিন দা, যিটো খবৰে অসমীয়া মানুহক কণ্ঠ স্তব্ধ কৰি দিছিল। কোনেও আশা কৰা নাছিল ইমান সোনকালে আমাৰ মাজৰ পৰা জুবিন দা আঁতৰি যাব। হঠাৎ এনেকুৱা এটা খবৰ আমাৰ মাজলৈ আহিব বুলি অকাল মৃত্যু সাৱটি ল'ব লগা হ'ল। নিজে ভাঙি পৰিছে। আজি কি ক'ম, তেনেকুৱা ক'বলৈ আজি ভাষা নাই। অসমীয়া মানুহে অসমীয়া জাতিৰ কাৰণে মাত মতা এজন তাৰকাক হেৰুৱালে। অসমীয়া মানুহৰ প্ৰতিটো সমস্যাতে, জাতীয় সমস্যাতে আগত আহি আগভাগ লোৱা ব্যক্তিজন আমাৰ মাজৰ পৰা হঠাতে হেৰাই গ'ল। বহাগৰ মাহটো যেন এতিয়াৰে পৰা উকা হৈ থাকিব, বহাগৰ ফাংচনবোৰ যেন এতিয়াৰে পৰা উকা হৈ থাকিব। জুবিন দা অবিহনে ফাংচনবোৰ যেন একো ভাল নালাগিব। জুবিন দাৰ অবিহনে ফাংচনবোৰ একো ভাল নালাগিব। তথাপিতো এই চেগতে জুবিন দাৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। জুবিন দা অসমীয়া মানুহৰ প্ৰাণে প্ৰাণে সদায় জিলিকি থাকিব। আমি যুৱ প্ৰজন্মই জুবিন দাক সদায় জীয়াই ৰাখিব লাগিব। পুনৰবাৰ জুবিন দাৰ আত্মাৰ সদ্গতি কামনা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু আপোনালোকেও কমেণ্টছ কৰিব, যিসকল ছাবস্ক্ৰাইবাৰ আছে। বিশেষ খবৰ আৰু আপোনালোকক নিদিওঁ, আপোনালোকেও নিশ্চয় মানসিকভাৱে ভাগি পৰিছে। পুনৰ যেন তেখেতে অসমত জন্ম লাভ কৰে, অসমীয়া মানুহক এনেকৈ গানৰ প্ৰতি উৎসাহিত কৰে। অসমীয়া মানুহে যেন এজন অভিভাৱক হেৰুৱালে আজি।